নমস্কাৰ বন্ধুসকল, আজিৰ ভিডিঅ'টোলৈকে আপোনালোকক স্বাগতম জনাইছোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে সৰ্বপ্ৰথমতে লাভলীনা আৰু তেওঁৰ লগতে গোটেই অসমবাসীক মোৰ ফালৰ পৰা বহুত বহুত শুভেচ্ছা। আমি আশা ৰাখিছোঁ যে লাভলীনাই ভৱিষ্যতে অহাবাৰ অলিম্পিকত অসম আৰু ভাৰতৰ হৈ সোণৰ পদক অৰ্জন কৰিব আৰু তেওঁৰ লগতে অসমৰ বাকী যিমান খেলুৱৈ আছে আটাইয়ে খেল জগতত নিজৰ প্ৰতিভা দেখাবলৈ সক্ষম হ'ব। এতিয়া লাভলীনা যেতিয়া ছেমিফাইনেললৈকে গ'ল তেতিয়া নিউজ পেপাৰ বা গোটেই ভাৰতত এটা কথা ওলাই গৈছিলে যে ছেমিফাইনেল পোৱা মানে তেওঁ অন্তত এটা পদক পোৱাটো নিশ্চিত। এয়া ইণ্ডিয়া টুডেৰ নিউজ আৰু ইয়াতো চাব পাৰে তেওঁলোকে লিখিছিলে যে লাভলীনা বৰগোহাঁই এচিয়ৰ্ছ ইণ্ডিয়া অফ ছেকেণ্ড মেডেল টু এণ্টাৰ বক্সিং ছেমিফাইনেল, মানে ছেমিফাইনেল পালে মানে মেডেলটো ফিক্সড। এতিয়া প্ৰশ্ন আহে যে কেনেকৈ আমি কি জানো যে ছেমিফাইনেল পালে যদি ছেমিফাইনেলত হাৰে তেনেহ'লে হৰা ব্যক্তি দুজনৰ মাজত মেটচ হ'ব, যিয়ে জিকে তেওঁহে ব্ৰঞ্জ মেডেল পায়। এইটো আমি সৰুৰ পৰা দেখি আহিছোঁ বহুত খেলত, কিন্তু বক্সিঙৰ ক্ষেত্ৰত এনেকুৱা স্পেচিয়েল কিয়? আমি এইটো ভিডিঅ'ত আজি তাকেই জানিবলৈ চেষ্টা কৰিম। নমস্কাৰ, মোৰ নাম প্ৰবাল দাস আৰু আপোনাৰ এই ভিডিঅ'টো চাই যদি ভাল লাগে তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আমি এনেকুৱা তথ্যপূৰ্ণ ভিডিঅ' আপোনালোকৰ আগত দাঙি ধৰিবলৈ চেষ্টা কৰোঁ। এতিয়া এই ব্ৰঞ্জ মেডেলৰ বা পদক নিশ্চিত থকাৰ যি কাহিনী, তাৰ কাৰণে প্ৰথম 1904 চনলৈকে যাব লাগিব। 1904 চনত USA-ত অলিম্পিক হৈছিলে আৰু সেইবাৰ প্ৰথমবাৰৰ কাৰণে বক্সিং অলিম্পিকত ইন্ট্ৰডিউচ কৰা হৈছিল। সেই সময়ত যিয়ে ছেমিফাইনেলত হাৰে তেওঁলোক দুজন ব্যক্তিৰ মাজত মেটচ হৈ এটা ব্ৰঞ্জ মেডেল দিয়া হ'ব, যিটো আমাৰ বাকীবোৰ খেলত গম পাওঁ। ধৰি লওক PV সিন্ধুৱে এইবাৰ ব্ৰঞ্জ মেডেল পালে, তাৰ বাবে যেতিয়া তেওঁ ছেমিফাইনেলত হাৰিলে তেতিয়া তেওঁ সেই ব্ৰঞ্জ মেডেলৰ কাৰণে এখন মেটচ খেলে আৰু যেতিয়া সেইখন মেটচত জিতে তেতিয়াহে তেওঁ ব্ৰঞ্জ মেডেল পায়। আৰু বক্সিঙতো তেনেকৈ আছিলে 1904 চনৰ অলিম্পিকৰ পৰা 1950 চনলৈকে। 1950 চনত যি ইণ্টাৰনেশ্যনেল বক্সিং এছ'চিয়েশ্যন বা AIBA আছে, তেওঁলোকে ডিচাইড কৰে যে থাৰ্ড পজিশ্যনৰ যিখন মেটচ বক্সিঙৰ ক্ষেত্ৰত সেইখন আমি নাপাতোঁ। কোনো কম্পিটিশ্যনতে আমি বক্সিঙৰ কাৰণে থাৰ্ড পজিশ্যনৰ খেলা নাপাতোঁ। যি দুজন ব্যক্তিয়ে ছেমিফাইনেলত হাৰিব তেওঁলোকক আমি জইণ্টলি থাৰ্ড প্লেচ দিম, কিন্তু তেওঁলোকক কোনো এৱাৰ্ড দিয়া নহয়, কোনো মেডেল দিয়া নহয়। আৰু এইটো কিয় কৰা হয়, তাৰ পিছৰ কাৰণটো কি? চাওক, বক্সিং এটা বহুত উত্তেজনাপূৰ্ণ খেলা, এইটো বহুত এটা ইণ্টেন্স খেলা হয় আৰু ঠিক তেনেকৈ ইয়াত ইনজুৰি হোৱাৰ চান্সো বহুত বেছি ব্যক্তি এজন বহুত বেছি আঘাতপ্ৰাপ্ত হ'ব পাৰে। এতিয়া ছেমিফাইনেলৰ মেটচ এখনৰ পিছত থাৰ্ড পজিশ্যনৰ যিখন মেটচ হ'ব তাৰ মাজৰ টাইম বহুত কম, গতিকে সেই টাইমৰ ভিতৰত তেওঁ ৰিকভাৰ কৰিব নোৱাৰিব পাৰে আৰু কৰিলেও আৰু তেওঁৰ স্বাস্থ্যটোৰ ওপৰতো এইটো বহুত বেছি মানে অসুবিধাৰ সৃষ্টি কৰিব পাৰে। যদি তেওঁ সম্পূৰ্ণৰূপে ৰিকভাৰ নহয় আৰু তাৰপিছত তেওঁ বক্সিং খেলে আৰু তেওঁ যদি আৰু বেছিকৈ আঘাতপ্ৰাপ্ত হয় তেনেহ'লে তেওঁৰ স্বাস্থ্যৰ প্ৰতিও এটা বহুত ভয় লগা কথা হৈ যাব পাৰে। চ' সেইটোৰ পৰা খেলুৱৈসকলক বচাবৰ কাৰণে এইটো ডিচাইড কৰা হয় যে থাৰ্ড পজিশ্যনৰ কাৰণে কোনো মেটচ নহয়, দুয়োকে থাৰ্ড পজিশ্যন ডিক্লেয়াৰ কৰা হ'ব, কিন্তু কোনো মেডেল দিয়া নহয়। ইণ্টাৰনেশ্যনেল বক্সিং এছ'চিয়েশ্যনে এইটো কথা ইণ্টাৰনেশ্যনেল অলিম্পিক কমিটি বা IOC-ক অৱগত কৰায় আৰু 1952 চনৰ যি অলিম্পিক আছিলে হেলচিনকিত, চ' সেইটো অলিম্পিকৰ পৰা ইণ্টাৰনেশ্যনেল অলিম্পিক কমিটি এইটো ডিচাইড কৰে যে এতিয়াৰ পৰা আমি থাৰ্ড পজিশ্যনৰ কাৰণে বক্সিঙত কোনো খেল নাপাতোঁ, দুয়োকে জইণ্টলি আমি ডিক্লেয়াৰ কৰিম থাৰ্ড পজিশ্যন পোৱা বুলি, আৰু তেওঁলোকক মেডেল নিদিওঁ, তাৰ ঠাইত আমি অলিম্পিক ডিপ্ল'মা দিম তেওঁলোকক। এইটো প্ৰচেছ 1952 চনৰ পৰা 1970 চনলৈকে চলে। 1970 চনত কি হয় যে ফিনলেণ্ডৰ যিটো বক্সিং এছ'চিয়েশ্যন তেওঁলোকে এটা ছাজেশ্যন দিয়ে এই AIBA, যিটো বক্সিং এছ'চিয়েশ্যন ইণ্টাৰনেশ্যনেল বক্সিং এছ'চিয়েশ্যন। তো সেই ছাজেশ্যনটো, সেই উপদেশটো AIBA IOC মানে আমাৰ অলিম্পিক যিটো ইণ্টাৰনেশ্যনেল কমিটি
তেওঁলোকক দিয়ে আৰু সেইমতে কি ডিচাইড কৰা হয় যে থাৰ্ড পজিশ্যনৰ আমি কোনো খেল পতা নহ'ব কিন্তু তেওঁলোকক দুয়োকে ব্ৰঞ্জ মেডেল দিয়া হ'ব। এতিয়া চাব সময়টো লক্ষ্য কৰিব 1970 আৰু বন্ধ কৰা হৈছিলে 1952। চ' 1952ৰ পৰা 1970লৈকে 5টা অলিম্পিক হৈ গৈছিলে। 1952, 56, 60, 64 আৰু 68। চ' টোটেল 10জন ছেমি ফাইনেলিষ্ট আছিল। চ' তেওঁলোকক ব্ৰঞ্জ মেডেল দিয়া হোৱা নাছিলে, তেওঁলোকক অলিম্পিক কি দিছিলে চাৰ্টিফিকেট, অলিম্পিক ডিপ্ল'মা। চ' এই IOC বা ইণ্টাৰনেশ্যনেল যি অলিম্পিক কমিটি আছে তেওঁলোকে কি ডিচাইড কৰে এই 10জন ব্যক্তিক 1970 চনত এটা চেৰেমনি পাতা হ'ব আৰু তাত এই 10জন ব্যক্তিক ব্ৰঞ্জ মেডেল দিয়া হ'ব। ঠিক তেতিয়াৰ পৰা 1972 চনত নেক্সট অলিম্পিক হয় আৰু 1972ৰ পৰা আজিলৈকে অলিম্পিকত যিমান অলিম্পিক হৈছে চবতে কি হয় যে যি দুজন ব্যক্তি ছেমিফাইনেলত হাৰে তেওঁলোকক ব্ৰঞ্জ মেডেল দিয়া হয় বক্সিঙত। গতিকে এইটো আছিলে ইয়াৰ আঁৰৰ কাহিনী। যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় অসম।